নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰী অহা মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে নজনা কথা এটাই আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাব বিচাৰিছোঁ। তোমালোকৰ 6টা ছাবজেক্টৰ ভিতৰত এটা ইলেক্টিভ ছাবজেক্ট থাকে। কাৰোবাৰ এডভান্স মেথছ, কাৰোবাৰ সংস্কৃত, কাৰোবাৰ আৰবিক আৰু কাৰোবাৰ হিন্দী, কাৰোবাৰ কম্পিউটাৰ ছায়েন্স। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এটা ধাৰণা হৈছে যে ইলেক্টিভ ছাবজেক্ট আমি পিছত পঢ়িলেও হ'ব বা বাকীকেইটা ছাবজেক্টত তোমালোকে প্ৰথমে গুৰুত্ব দিয়া দেখা যায়। বাকী ছাবজেক্টকেইটা হৈছে ইংলিছ, মেথছ, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স। ছাত্ৰ ছাত্ৰীসকল এই ছাবজেক্টকেইটাত প্ৰেক্টিকেল নম্বৰ থাকে 10 আৰু তোমাৰ এই ছাবজেক্টকেইটাত থিয়ৰী থাকে 90 নম্বৰৰ ভিতৰত, অৰ্থাৎ 90। এই 90 নম্বৰৰ ভিতৰত তোমালোকে 27 পাছিং মাৰ্ক পাব লাগিব আৰু এইফালে তোমালোকে প্ৰেক্টিকেলৰ পৰা নম্বৰটো পাব লাগিব। 3 নম্বৰ পালেও হৈ যাব, গতিকে 30 নম্বৰ তোমালোকৰ ইজিলি আহি যায়। আৰু এই ছাবজেক্টকেইটাত তোমালোকক গ্ৰেছ মাৰ্কো দিয়া হয়। যদি তোমালোকে পাছিং মাৰ্কৰকো কম পোৱা তেতিয়াহ'লে গ্ৰেছ মাৰ্ক দি সেইকেইখনত পাছ কৰিব পাৰি। কিন্তু ইলেক্টিভ ছাবজেক্টত তোমালোকৰ গ্ৰেছ মাৰ্ক নাথাকে আৰু প্ৰেক্টিকেল মাৰ্কো নাথাকে। ইয়াত যিহেতুকে 100 নম্বৰ থাকে, 100ৰ ভিতৰত তোমালোকে পাছিং মাৰ্ক 30 নম্বৰ পাবই লাগিব। ঠিক সেইদৰে এছামিজ ছাবজেক্টতো এটা তোমালোকৰ ভুল ধাৰণা যে অসমীয়া ছাবজেক্ট আমি অলপ পঢ়িলেই পাই যাম। ঠিক তেনেকুৱা নহয়। এই অসমীয়া ছাবজেক্টতো তোমালোকে 100ৰ ভিতৰত 30 নম্বৰ পাবই লাগিব। যদি তোমালোকে ইলেক্টিভ আৰু এছামিজ ছাবজেক্টত 30 নম্বৰ নোপোৱা তেতিয়াহ'লে আন ছাবজেক্টত লেটাৰ মাৰ্ক, তোমালোকে ষ্টাৰ মাৰ্ক বা ডিষ্টিংশ্যন নম্বৰ পালেও তোমালোকে ইয়াত যদি 30 নম্বৰ নোপোৱা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত ফেইল কৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টিত লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।